মই সকলোলৈ আহি থকা ভোগালী বিহুৰ শুভেচ্ছা জনাইছো। আমাৰ তামোলপুৰৰ খুব পৰিশ্ৰমী সাংবাদিক বন্ধুসকলকো মই ভোগালী বিহুৰ শুভেচ্ছা জনাইছো। ইতিমধ্যে আমাৰ আজিৰ যি ভোগালী মেলা ইয়াৰ উদ্বোধনী ভাষণত মন্ত্ৰী মহোদয়ে গুৰুত্বপূৰ্ণ কথাখিনি সব কৈ গ'ল। আপোনালোকে সবে বুজিছে। ভালে আছেনে আপোনালোকে বাইদেউ? সবে অলপ দুখত থকা যেন লাগিছে। বিহু আহিলে ফূৰ্তি থাকিব লাগে। আপোনালোকে পিঠা আনিছে, আমি সবে পিঠা খাম। মই কোনোবা ফূৰ্তিত আছে, কোনোবা অলপ দুখত থকা যেন লাগিছে। তো এইটো আপোনালোকৰে মেলা, 3 দিন আপোনালোকৰে মেলা। মেলাত আমি আহিম। আপোনালোকে কষ্ট কৰি কাপোৰ বনাই আনিছে, পিঠা বনাই আনিছে, বিভিন্ন সামগ্ৰী উৎপাদন কৰিছে। আৰু ভাৰত স্বাধীনতাৰ আচল উপলব্ধিটো এতিয়াও হৈছে। আমাৰ গান্ধীজীয়ে সেই সময়ত কি খাদীৰ কাপোৰ পিন্ধিছিলে, ব্ৰিটিছে দিয়া কাপোৰটো নিপিন্ধো বুলি কিনে। কিন্তু আমি এতিয়া খাদ্যবিলাক বাহিৰৰে খাই আছিলো। আমাৰ শিশুসকলো কোকা কোলাৰ পৰা আদি কৰি সব বাহিৰৰ উৎপাদন বস্তুবিলাক খাই আছে। মেগী, এই কি আছে এইটো আমাৰ পিজ্জা, এইবিলাক। কিন্তু এতিয়া যিটো জাগৰণ আজি সেল্ফ হেল্প গ্ৰুপৰ দ্বাৰা সমগ্ৰ ভাৰতত অনা হৈছে, এইটো আমাক অৰ্থনৈতিকভাৱে স্বাধীন আৰু আমাৰ বিভিন্ন দিশত আজি স্বাধীনতা আমাৰ দেশৰ উপলব্ধি এটা ডাঙৰ এটা আহি আছে। গতিকে আজি এই উদ্যোগটো লোৱাৰ কাৰণে আৰু এই সিদ্ধান্তটো লোৱাৰ কাৰণে মই মন্ত্ৰী মহোদয়ক, PNRD ডিপাৰ্টমেণ্টক ধন্যবাদ জনাইছো। আৰু এক্সিকিউট কৰাৰ কাৰণে আমাৰ বিষয়াসকল, TCLCCৰ চেয়াৰমেন সকলোকে মই ধন্যবাদ জনাইছো। আমি BTR চৰকাৰৰ পৰা ইতিমধ্যে আমাৰ অসমত আৰু ভাৰতত আমাৰ যিখিনি পভাৰ্টি বুলি কয়, যিটো গৰীবী আছিলে, এই গৰীব পভাৰ্টি যিটো লিষ্ট আছিলে সেইটো কমাবৰ কাৰণে, পভাৰ্টি ৰিডাকশ্যন বুলি কয়, গৰীব শ্ৰেণীৰ সংখ্যাটো কমাবৰ কাৰণে ভাৰত চৰকাৰে বিভিন্ন আঁচনি লৈছে। অসম চৰকাৰে বিভিন্ন আঁচনি লৈছে। আজি এছালেমৰ দ্বাৰা NRLM আৰু SRLM আমাৰ গ্ৰাম্য অঞ্চলৰ বাইদেউসকলক আমাৰ সকলো জানো যে আমি এটা সময় খেতি কৰোঁ, বাকী সময়ত আমাৰ গ্ৰাম্য অঞ্চলত অলপ কাম কমি যায়। সেইখিনি সময়ত উৎপাদন বিভিন্ন কামত আগতে বোৱা কাটাবিলাকত নিয়োজিত হৈ আছিলে, লাহে লাহেকে বোৱা কাটাবিলাকো কমি গ'ল। এতিয়া এই অৰ্থনৈতিকভাৱে এজনে উপাৰ্জন কৰে, বাকীখিনিয়ে মানে উপাৰ্জন কৰাৰ কোনো ৰাস্তা নাই। এই উপাৰ্জনটো সমান কৰাৰ কাৰণে এক্টিভিটি দিয়াৰ কাৰণে আজি SRLMে বহুতখিনি এক্টিভিটি লৈছে। আৰু আজি এই এক্টিভিটিৰে এটা ডাঙৰ এটা আমি ডেমনষ্ট্ৰেশ্যন আজি ইয়াত দেখিবলৈ পাইছো। গতিকে মই সকলোকে ধন্যবাদ জনাইছো। আমাৰ CLF সকলৰ কাৰণে এই বছৰ আমি এটা সিদ্ধান্ত লৈছিলো। যোৱা বছৰ 2023ত আমাৰ তাত টোটেল 94 CLF আছে। এই CLFৰ সকলোৰে অফিচটো নিৰ্মাণ কৰি দিয়াৰ কাৰণে যোৱা বছৰ আমি সিদ্ধান্ত লৈছো। আৰু এই বছৰ আমি এই অফিচটো নিৰ্মাণ কৰিম। সকলোৰে অফিচ মানে CLFৰ অফিচ নিৰ্মাণ কৰিম। আমাৰ তামোলপুৰত 4টা আছে বুলি মোক জনাইছে। তামোলপুৰত 4টাৰ নিৰ্মাণ কামটো আমি অতি শীঘ্ৰে আৰম্ভ কৰিম। ইয়াৰ লগতে যিটো আমাৰ CLFৰ অফিচ অসমত ক'তো বনোৱা নাই, দ্বিতীয়তে প্ৰথম। গতিকে এক ধন্যবাদ জনাওক। ভাল দীঘলীয়া হাত চাপৰি দিয়ক এটা আপোনালোকে, ভাগ্যৱান আপোনালোকে। মই 6 মাহ আগত চৰাইবিললৈ গৈছিলো আৰু চৰাইবিলত যাওঁতে আমাৰ বাইদেউসকলে মেমৰেণ্ডাম দিছিলে যে আমাক CLFৰ অফিচ লাগে। আৰু তেতিয়াৰ পৰাই আমি সিদ্ধান্ত লৈ পিছত সিদ্ধান্তটো ফাইনেল কৰিলো যে এই 2024ৰ ভিতৰত আমাৰ হেলেনা গাইডে বুলি আন্দোলনৰ শ্বহীদ 2জন বাইদেউ, তেখেতসকলৰ নামত আমি CLFৰ অফিচখিনি নিৰ্মাণ কৰাৰ কাম হাতত লৈছো। এতিয়া যিটো কোৱা হৈছে যে 43 লাখ বা তাৰ অলপ এবভ যিখিনি আমাৰ সেল্ফ হেল্প গ্ৰুপ অসমত আছে, ইয়াৰে প্ৰায় আমাৰ 4 লাখ BTC এৰিয়াত আছে। এইখিনি আমাৰ অৰ্গেনাইজ এটা টিম হয়। আমি 43 লাখ মানুহ যদি একেবাৰতে অৰ্গেনাইজ হৈ আছে, সেই সকলৰ লগত কাম কৰিব পাৰো। অলপ আগতে মন্ত্ৰী মহোদয় ডাঙৰীয়াই কৈ গৈছে যে 30,000 কৰোৰৰ আমাৰ উপাৰ্জন আমাৰ সেল্ফ হেল্প গ্ৰুপে কৰিব পাৰে। আপুনি ভাবি চাওক, 30,000 কৰোৰ যদি আমি লেনা দেনা কৰিব পাৰো, আমাৰ অৰ্থনীতিটো কিমান আগুৱাই যাব। মই BTC এৰিয়াত যোৱা 2টা বছৰত হিচাপ কৰিলো, আমাৰ এগ্ৰিকালচাৰ যিটো প্ৰডাক্ট, খেতিৰ প্ৰডাক্টত আপোনালোকে বহুতে নাজানে
আমাৰ ইয়াত যিখিনি খেতি উৎপাদন হয় এই খেতিৰ কিনা বেচা কৰাতে আমাৰ 2200 কৰোৰ যোৱা বছৰ লেনা দেনা হৈছে পইচা 2200 কৰোৰ আৰু বিভিন্ন উৎপাদন বিলাক মই হিচাপ কৰি আছো চাই আছো আজি অসমত আৰু ভাৰতত নতুন এটা পৰিৱেশ আমাৰ সৃষ্টি কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আৰু যেটো এতিয়া কৈছে যে আত্মনিৰ্ভৰশীল ভাৰত আমি সবে নিজৰ ভৰিত থিয় দিব লাগিব নিজৰ ওপৰত আমি ডিপেন্ড হ'ব লাগিব আগৰ যেটো ডিপেন্ডেন্সি এইবিলাক আৰু নাই যেতিয়া মেক ইন ইণ্ডিয়া কৰিলে বহুত মানুহ ভাবিলে যে ভাৰতত কি কৰিব এই মেক ইন ইণ্ডিয়া কৰাৰ লগে লগে এতিয়া ভাৰতৰ ইণ্ডাষ্ট্ৰিটো ইমানে বুষ্ট হৈ গ'ল আমাৰ যিবিলাক সামগ্ৰী এতিয়া আমাৰ বিভিন্ন মেচিনছ বিলাক আমি লোকেলতে পোৱা হৈ গ'ল এই বছৰ যোৱা বছৰ আমি ঠিক কৰিছো এই বছৰ ইমপ্লিমেন্ট কৰিম মহিলাসকলক এতিয়া আমি 20টা মহিলা এই গঠন কৰিলো ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী 20টা এফপিসি মহিলা ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী আমাৰ বিটিসিত হৈ গ'ল আৰু বাঢ়াবলৈ আমি চেষ্টা কৰি আছো মহিলা ফ্ৰেন্ডলি মেচিন আপোনালোকে হয়তো হোৱাটছআপত দেখা পাইছে ক'বাত ইতিমধ্যে বাগানপাৰা ইফালে আমি যোৱা বছৰে লঞ্চ কৰিছো আমি মহিলা চলাব পৰা মেচিন কিছুমান সৰু সৰু মেচিন ওলাইছে ট্ৰেক্টৰৰ নিচিনা হাতেদি চলাব পাৰে হিটু দিয়ে পানীও সাপ্লাই দিব পাৰে হিটু দিয়ে গছ ৰুব পাৰে বীজ কিচিব পাৰে সব কৰিব পাৰে তেনেকা আমি প্ৰায় 100টা মহিলা ফ্ৰেন্ডলি মেচিন এইবাৰ আনি প্লাই প্ৰেক্টিকেল কৰিব বিচাৰিছো খেতিৰ কথা আমাৰ মন্ত্ৰী মহোদয় কৈছে বিটিআৰ অঞ্চলত সব খেতিয়ে হয় আৰু সেই খেতিটো এতিয়া যুৱচামে যেহেতু খেতি কৰিবলৈ নিবিচাৰে ট্ৰেডিশনেল মানে সিস্টেমত এই কাৰণে আমি 420টা ডিসিডিসিত 420টা ফাৰ্ম মেচিনাৰী বেংক আৰম্ভ কৰিব লৈছো আৰু এই বছৰ 40টা আমি আৰম্ভ কৰিবলৈ লৈছো যত নেকি ধান ৰুৱাৰ পৰা ধান কাটাৰ পৰা আমাৰ গমে হওক মাকৈ হওক যি নহওক আলু হওক এটো ৰুৱা কাটা সব মেচিন আমাৰ আহি যাব আৰু গোটেই মেকানাইজ হৈ যাব আমাৰ এগ্ৰিকালচাৰটো তো হিটু লাইনত আমি এতিয়া চিন্তা কৰি আছো গতিকে আজিৰ সময়টো বহুত ভাল বিটিআৰ অঞ্চল শান্তি হল এতিয়া আমি অৰ্থনীতি আৰু সামাজিক দিকটো ঠিক কৰিব লাগে আৰু শিক্ষাৰ দিকটো ঠিক কৰিব লাগে এই ক্ষেত্ৰত আপোনালোকে মাতৃ হিচাপে আপোনালোকৰ যেটো অৱদান এটো সদায় অতুলনীয় কাৰণ এটা পৰিয়াল ইয়াৰ ৰাতিপুৱাৰ পৰা গধূলিলৈকে পৰিয়ালজন ঘৰৰ যেটো মাতৃ বুলি কয় আপোনালোক সকলোৱে আপোনালোকে ঘৰখন চোৱা চিতা কৰে আৰু আপোনালোকৰ পৰা এটা ভাল সমাজ আহে আপোনালোকৰ পৰা ভাল এখন দেশ আহে গতিকে আপোনালোকৰ যেটো অৱদান হেতু অতুলনীয় আৰু আজি এই যে আমি এটা সময়ত নোৱাৰো ইটো নোৱাৰো বুলি পিছাই আছিলে আজি এটা নতুন পৰিৱেশ আহিছে সবে ট্ৰেনিং পাইছে ভাল পৰিৱেশ হৈছে আপোনালোকে যদি ওয়ান স্টেপ এহেড এটা খোজ যদি আৰু আগত আহি যায় যে আমি আৰু কাম কৰিম আমাৰ হাতটো অলপ মানে সবে কি কয় ওয়ার্ক কালচার কর্ম সংস্কৃতিটো আকৌ হাতত তুলি লম তেতিয়া ভাৰতখনক কোনো ধৰি ৰাখিব নোৱাৰিব গতিকে সকলোলৈ ধন্যবাদ জনালো তিনিদিনীয়া কাৰ্যসূচী সফল হওক ইয়াৰ পিছত আৰু ভাল কাৰ্যসূচী আপোনালোকে লওক ইটোৱে মই অনুৰোধ কৰিছো আৰু এই যিখিনি ষ্টল লগাইছে পিঠা আনিছে সব আনিছে তিনিটা বেস্ট যেটো আমাৰ টিমে সিলেক্ট কৰি দিয়ক যেটো তিনটা বেস্ট সিলেক্ট কৰি দিব সেই তিনটাক মই 10,000 দিম তিনটা বেস্ট হওক বাকি আৰু ভোগালী বিহুৰ শুভেচ্ছা জনাই বক্তব্য সামৰিলো আমাৰ বেলেগ প্ৰগ্ৰাম আছে এই কাৰণে মই মন্ত্ৰী মহোদয়ৰ লগত আমি বিদায় ল'ব বিচাৰিছো বাকি প্ৰগ্ৰাম চলাই থাকক ধন্যবাদ